এয়া আমাৰ ৰুহি মোৰ কাষতে ৰখি আছিলে এয়া টুলত বহিবলৈ আৰু মই তিল পিঠা বনাবলৈ লৈছোঁ। এয়া পিঠাগুড়ি দি পেলাই এনেকৈ চামুচেৰে ঘূৰাই আৰু তাত তিল দিব লাগিব। দি চামুচেৰে এনেকৈ হেঁচি পেলাই ঘূৰাই দি হৈ গ'ল এটা তিল পিঠা। সেইটো অলপ টাইম মানে খোলাখনত ৰাখিব লাগে যাতে পিঠাটো মানে পূৰা ভাজ হয় বা মানে টাইট হয় আৰু বহুত দিনলৈ ৰাখিবলৈ। সেইবাবে মই মানে ৰাখি থৈছোঁ তাত আৰু তিলপিঠা কেনেকৈ বনাইছোঁ সেইটোও দেখাইছোঁ। তিলখিনি মিক্সিতে গুড়া কৰি ল'ম। আৰু ভিডিঅ'টো চাই কেনে পায় নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আজিলৈ বাই বাই।